নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সঁহাৰি হোম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'টোত আমি জানিম যে কেনেকৈ আপুনি ওৱান ক্লিকত নিজৰ সকলো মোবাইল নাম্বাৰ ঘূৰাই পাব পাৰে যদি সেই মোবাইলটো আপোনাৰ ৰিছেট হৈ যায়। তেন্তে আহক বন্ধুসকল, পলম নকৰি আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, তাৰ কাৰণে আমি ভিডিঅ' ডেছক্ৰিপশ্যন পাৰ্টত আপোনাক এটা লিংক দিছোঁ, যিটোত নেকি আপুনি চোৱাৰ লগে লগে এটা ইউনিক এপ্লিকেশ্যনৰ লিংক পাব আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনৰ বাবে। সেইটো আপুনি চিম্পলি ডাউনলোড কৰি ল'ব। সেইটো মই মোৰ মোবাইল ফোনত ডাউনলোড কৰি লৈছোঁ মোৰ প্লে' ষ্ট'ৰৰ পৰা। এতিয়া আপুনি সেইটো ডাউনলোড কৰি লোৱাৰ পিছত সেই এপ্লিকেশ্যনটো আপুনি চিম্পলি অ'পেন কৰিব। প্ৰথমতে আপুনি সেই এপ্লিকেশ্যনটো যেতিয়া অ'পেন কৰিব, আপুনি তাত চিম্পল ইণ্টাৰফেচ দেখা পাব। বন্ধুসকল, তাৰে আগতে আপুনি যেতিয়া ডাউনলোড কৰি ল'ব সেই এপ্লিকেশ্যনটো, আপুনি প্ৰথম ডাটা ছাৰ্ভিচটো আপোনাৰ অ'পেন কৰি ল'ব। যেতিয়া ডাটা ছাৰ্ভিচটো মই ইয়াত অন কৰি ল'ম, মই বেক যাম আৰু মোৰ সেই এপ্লিকেশ্যনটো যিটো নেকি মই আপোনাক লিংক দি দিছোঁ সেই এপ্লিকেশ্যন ডাউনলোড কৰি ল'ম। ডাউনলোড কৰি লোৱাৰ পিছত মই এপ্লিকেশ্যনটো ইয়াত চিম্পলি অ'পেন কৰিম। অ'পেন কৰাৰ লগে লগে আপুনি দেখা পাব এটা চিম্পল ইণ্টাৰফেচ, যিটো নেকি আপুনি ইয়াত সহজতে ব্যৱহাৰ কৰিবলৈ পাৰিব। সেই এপ্লিকেশ্যনটোৰ ইণ্টাৰফেচটো বহুত চিম্পল হয়। ইয়াত দেখিছে মই সেই এপ্লিকেশ্যনটো চিম্পলি ইনষ্টল কৰিছোঁ। ইয়াত অ'পেন কৰি ল'ম মই সেই এপ্লিকেশ্যনটো। ইয়াত বন্ধুসকল মই এপ্লিকেশ্যনটো অ'পেন কৰি লৈছোঁ আৰু ইয়াত আপুনি দেখিবলৈ পাব ইয়াত মাই কণ্টেক্ট বেকআপ বুলি। এতিয়া আপুনি বেকআপত চিম্পলি ক্লিক কৰি দিব আৰু যেতিয়া নেকি বেকআপ অপশ্যনত আপুনি ক্লিক কৰি দিব, তেতিয়া আপোনাৰ কিমানবোৰ কণ্টেক্ট আছে ইয়াত দেখাব আৰু সেইটো বেকআপ হ'বলৈ আৰম্ভ হৈ যাব। মই এতিয়া চিম্পলি মই বেকআপ অপশ্যনত ক্লিক কৰি দিম আৰু ইয়াত দেখিছে মোৰ যিমানবোৰ কণ্টেক্ট আছে নেকি সেইবোৰ এটা এটাকৈ ইয়াত বেকআপ হ'বলৈ আৰম্ভ হৈছে। হয় বন্ধুসকল, এইটো VCF ফৰ্মেটত বেকআপ হৈ যাব। আপোনাৰ যিটো আপোনাৰ এণ্ড্ৰইড ফোন আছে তাত বেকআপ হৈ যাব। এতিয়া বেকআপ হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু আপোনাৰ যাতে ডাটা ছাৰ্ভিচটো অ'পেন থাকে বা অন থাকে সেইটো আপুনি নিশ্চিত কৰি ল'ব যে ডাটা ছাৰ্ভিচটো যদি অন নাথাকে এইটো আপুনি কৰিবলৈ নোৱাৰিব। হয় বন্ধুসকল, মই ইয়াত মোৰ ডাটা ছাৰ্ভিচটো অন কৰি থৈছোঁ আৰু এতিয়া মোৰ সকলোবোৰ কণ্টেক্ট বেকআপ হ'বলৈ ধৰিছে। ইয়াৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ব, আপুনি এইটো ৰখি ল'ব আৰু এই সময়টো ৰখি লোৱাৰ পিছত আপোনাৰ সকলো ধৰণৰ যিবোৰ কণ্টেক্ট আছিল সেইবোৰ বেকআপ হৈ যাব আৰু বেকআপ হোৱাৰ লগে লগে আপুনি এইটো আপোনাৰ গুগল ড্ৰাইভত ছেভ কৰি ল'ব পাৰিব, নাইবা আপোনাৰ ইমেইল এড্ৰেছত চেণ্ড কৰি দিব যদি বেলেগ ইমেইল এড্ৰেছ আপোনাৰ আছে। আৰু ইয়াত দেখিবলৈ পাইছে মোৰ কণ্টেক্টবোৰ অতি শীঘ্ৰেই বেকআপ হৈ যাব। ইয়াত যদি কমপ্লিট হ'ব আপোনাক ইয়াত এটা চেণ্ড বুলি অপশ্যন দেখাব। এই চেণ্ড অপশ্যনত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক ভালেকেইটা শ্বেয়াৰ কৰাৰ অপশ্যন দেখাব। আপুনি ইয়াক গুগল ড্ৰাইভত ইয়াত চিম্পলি ছেভ কৰি ল'ব পাৰে। আৰু ইয়াত যদি গুগল ড্ৰাইভত আপুনি ছেভ কৰি লওক, সেইটো VCF ফৰ্মেটত আপোনাৰ গুগল ড্ৰাইভৰ ষ্ট'ৰেজত ছেভ হৈ যাব। যদি আপুনি ছেভ কৰিব বিচাৰে ইয়াত ছেভ টু গুগল ড্ৰাইভ অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াত ছেভ অপশ্যন এটা আহিব, ছেভ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি গুগল ড্ৰাইভত এইটো ছেভ কৰি ল'ব পাৰিব। ইয়াত গুগল ড্ৰাইভত যদি ক্লিক কৰি দিয়ে ইয়াত ছেভ অপশ্যনটো পাব আৰু ছেভ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো গুগল ড্ৰাইভ আছে তাত এইটো ছেভ হৈ যাব। মই কি কৰিম, ইয়াত মোৰ যিটো ইমেইল এড্ৰেছ আছে সেইটোত মই ইয়াক চেণ্ড কৰি দিম। ইয়াত মই ইমেইল এড্ৰেছত মই চেণ্ড কৰিব গ'লে বেক আহি চেণ্ড অপশ্যনত ক্লিক কৰি ইমেইল এড্ৰেছটো জিমেইল ছিলেক্ট কৰিম আৰু জিমেইলটো ছিলেক্ট কৰাৰ লগে লগে মই কি কৰিম, মোৰ ইয়াৰ যিটো অন্য জিমেইল এড্ৰেছ আছে সেইটোত মই এইটো চেণ্ড কৰি দিম। ইয়াৰ মই মোৰ যিটো জিমেইল এড্ৰেছ আছে সেইটো ইয়াত চিম্পলি লিখি ল'ম। ইয়াত মোৰ অন্য জিমেইল এড্ৰেছটো ইয়াত চিম্পলি মই লিখি ল'ম। অন্য জিমেইল এড্ৰেছটো মই শুদ্ধকৈ ইয়াত যেতিয়া লিখি ল'ম, সেইটোত মই সেই এড্ৰেছটোত মই এই যিটো MC বেকআপ বা মোৰ কণ্টেক্টৰ বেকআপ ফাইল আছে যিটো VCF ফৰ্মেটত থাকিব সেইটো নেকি পঠাই দিম। আৰু পঠাই দিয়াৰ লগে লগে এটা ইমেইল মই ৰিচিভ কৰিম, যিটো নেকি মোৰ বেলেগ ইমেইল এড্ৰেছ আছে, অন্য ইমেইল এড্ৰেছ আছে, সেইটোত মই ইমেইলটো ৰিচিভ কৰিম আৰু ইমেইলত মই এটা ডাউনলোড অপশ্যন পাম যিটো নেকি মোৰ এই VCF ফাইলটো থাকিব আৰু এই VCF ফাইলটো মই চিম্পলি ডাউনলোড কৰি ল'ব পাৰিম। ইয়াত মোৰ লগত দেখিবলৈ পাইছে মোৰ এটা ইমেইল আহিছে অন্য ইমেইলটোত। ইয়াত দেখিছে মই সেই ইমেইল এড্ৰেছটো মই অ'পেন কৰি ল'ম আৰু ইমেইলটো অ'পেন কৰি ল'ম। যিটো ইমেইল মোৰ আহিছে সেই ইমেইলটো অ'পেন কৰাৰ লগে লগে ইয়াত এটা ডাউনলোড অপশ্যন দেখা পাব য'ত নেকি VCF ফাইলটো থাকিব। আপুনি চিম্পলি ডাউনলোড অপশ্যনত ক্লিক কৰি দিব আৰু আপোনাৰ VCF ফাইলটো আপোনাৰ এণ্ড্ৰইড ফোনত ডাউনলোড হ'বলৈ আৰম্ভ হৈ যাব। আৰু যেতিয়া নেকি আপোনাৰ এই VCF ফাইলটো ডাউনলোড হৈ যাব, তেতিয়া আপুনি আপোনাৰ ইয়াক ষ্ট'ৰেজত বা আপোনাৰ মেমৰিত বা চিম কাৰ্ডত ইয়াক এক্সপৰ্ট কৰিব ল'ব পাৰিব। হয় বন্ধুসকল, ইয়াত দেখিছে মোৰ এই VCFটো ডাউনলোড হ'বলৈ ধৰিছে আৰু ইয়াত দেখিব বন্ধুসকল কিছু সময়ৰ পিছতে এই ডাউনলোড কমপ্লিট হৈ যাব। এইটো মাত্ৰ কেবিৰ ফাইল হয়, বেছি ডাঙৰ ফাইল এইটো নহয়। ইয়াত দেখিছে কণ্টেক্টটো ডাউনলোড হৈ আছে, যিটো নেকি VCF আছে। ইয়াত সকলো ফাইল আছে। ইয়াত VCF ফাইল ডাউনলোড হৈছে। মই ফোন ষ্ট'ৰেজত আহিছোঁ আৰু ইয়াত ডাউনলোড অপশ্যনত আহিম আৰু ইয়াত মাই কণ্টেক্ট বেকআপ বুলি এটা থাকিব। এই ফাইলটো মাই কণ্টেক্ট বেকআপ বুলি ইয়াত ছেভ হৈ যাব, ডাউনলোড হৈ যাব আৰু এই ফাইলটো মই ইয়াত চিম্পলি অ'পেন কৰিম। ক্লিক কৰাৰ লগে লগে মোক দেখাব যে এই কণ্টেক্টটো মই ইম্পৰ্ট কৰিব বিচাৰিছোঁ নেকি। হয় বন্ধুসকল, ইয়াত অ'কে ক্লিক কৰাৰ লগে লগে এই এপ্লিকেশ্যনবোৰৰ পৰা মানে মোৰ যিবোৰ কণ্টেক্ট আছিলে এইটো এক্সপৰ্ট হৈ যাব। ইয়াত ওপৰত দেখিবলৈ পাইছে সকলো কণ্টেক্ট মোৰ এক্সপৰ্ট হৈ আছে। হয় বন্ধুসকল, এনেদৰে আপুনি নিজৰ কণ্টেক্টটো যদি বেকআপ কৰি ৰাখে হয় বন্ধুসকল, তেতিয়া যিকোনো বিপদৰ সময়ত বাৰু যেতিয়া আপুনি মোবাইলটো ৰিছেট কৰিব
তেতিয়া আপুনি ওৱান ক্লিকত আপোনাৰ যিবোৰ কণ্টেক্ট আছে সেই সকলো কণ্টেক্ট বেকআপ কৰি আপোনাৰ ফোনত পাব পাৰে। সকলোবোৰ কণ্টেক্ট ওৱান ক্লিকত আপোনাৰ এণ্ড্ৰইড ফোনত ঘূৰাই পাব পাৰে। হয় বন্ধুসকল, এনেদৰে আপুনি আপোনাৰ এণ্ড্ৰইড ফোনত আপোনাৰ কণ্টেক্টসমূহ সুৰক্ষিত কৰি ৰাখিব পাৰে। হয় বন্ধুসকল, আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টোত আপুনি বুজি পালে যে কেনেকৈ আপুনি ওৱান ক্লিকত আপোনাৰ সকলো কণ্টেক্ট নাম্বাৰ বা মোবাইল নাম্বাৰ ঘূৰাই পাব পাৰে আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনত। হয় বন্ধুসকল, আজিৰ এই ভিডিঅ'টো এইখিনি। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ। জয় অসম।